তো গাইছ এয়া কেঁচা জলকীয়া পিঁয়াজ আৰু এইফালে চালাড মানে আলু সিফালে আলু ভাজি তাৰমানে চালাডটো হৈছে বিলাহী গাজৰ বিট এনেকৈ চালাড আৰু আলু ভাজিটো এনেকৈ বিন আছে এনেকৈ আলু ভাজি আৰু এয়া মাছ গ্ৰাছ কাট দেখিবলৈ পাইছে বেহৰ আৰু বিলাহীৰে বনাইছে তো গাইছ টেষ্ট কেনেকুৱা হয় মই খাই চাওঁ এয়া দাইল আৰু এয়া ব্ৰইলাৰ গ্ৰেভি টাইপত বনাইছে খুব সুন্দৰ আজি দুপৰীয়া সাজ এনেকৈ আৰু খালোঁ আৰু লং ভিডিঅ'ত ফাৰ্ষ্ট টাইম আপোনালোকক খোৱা ভিডিঅ' দেখুৱালোঁ মই এনেকুৱা ভিডিঅ' আপোনালোকে হয়তো মোৰ চেনেলত এবাৰো পোৱা নাই যে ঘৰত কেনেকুৱা খাদ্য প্ৰস্তুতি চলাই তেনেকুৱা ভিডিঅ' মই মাজে মাজে শ্বৰ্ট ভিডিঅ' দিওঁ যদিও কিন্তু লং ভিডিঅ'ত আজি মই প্ৰথম আপোনালোকক দেখুৱালোঁ মাছ খুব টেষ্টি হৈছে গাইছ বিলাহী আৰু বেহৰ আপোনালোকে যিয়ে খাইছে গম পাইছে আৰু ভাল লাগে তো এনেকৈ বিলৰ যিহেতুকে মাছ খাদ্যটো খুব টেষ্টিয়ে হয় যেনে তেনে বনালেও খাদ্যটো টেষ্টি হ'ব কিয়নো এই বিলৰ থলুৱা মাছ আমাৰ টেষ্টি হয় আৰু নেমু টেঙা মই এনেকৈ চবাই খাওঁ কিন্তু তো গাইজ এনেকৈ খাদ্যটো আজি দুপৰীয়াৰ ভাগ আপোনালোকক দেখুৱালোঁ মই আৰু ভিডিঅ'টো মোৰ বিভিন্ন ৰকমৰ ভিডিঅ' আহে আপোনালোকে জানে যে মোৰ কণ্টেণ্টবিলাক সংস্কৃতিৰ ওপৰত ভিডিঅ' প্ৰায় বেছিয়ে থাকে দিয়কচোন আৰু প্ৰতিবাদৰ ওপৰতো ভিডিঅ' থাকে তো গাইজ আজি খাদ্যৰ ওপৰত মোৰ প্ৰথম ভিডিঅ' দিয়ক এইটো কি ক'ম খাই চালোঁ আৰু টেষ্ট এইটো মানে আজি মানে ধৰক অলপ বেলেগকৈ বনাইছে তাৰমানে সদায় বেলেগ টেষ্টৰ ওপৰত বনায় আৰু তেনেকৈ খাওঁ আজিও মানে এইটো বেলেগকৈ বনাইছে তাকে খাই চালোঁ আৰু বেহৰ আৰু বিলাহীৰে এইটো গ্ৰাছ মাছ আৰু সেইফালে ব্ৰইলাৰটোত অলপ বিলাহীৰে বনাইছে নেমু টেঙা এনেকৈ দি পেলাই বনাইছে ব্ৰইলাৰটো বাৰু সেইটোও খাইছোঁ মই এতিয়া কথা হ'ল কি আপোনালোকক মই এটা কথা কওঁ যিয়ে মোৰ ভিডিঅ' চাই আছে ন মোৰ ভিডিঅ'ত কিছুমান বস্তু আপোনালোকে পাব যিবিলাক ভিডিঅ'ত মানে এতিয়ালৈকে আপোনালোকক মই দেখুওৱা নাই মানে এতিয়া তেনেকুৱা ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আপোনালোকে চাব পাৰিব তো কেইটামানে কৈছিলে যে ঘৰুৱা ভিডিঅ' নিদিয়ে তো গাইজ ঘৰুৱা ভিডিঅ' এয়াই আৰু ঘৰুৱা ভিডিঅ' দিছোঁ দিয়ক তো গাইজ টেষ্টি হৈছে খাইছোঁ আৰু ভাল লাগিছে তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব